শিখাজ কিচেনলৈ সকলোকে স্বাগতম আৰু অভিনন্দন। আজি মই বনাবলৈ লৈছোঁ ৰৌ মাছৰ কালিয়া আৰু তাৰ বাবে মই প্ৰথমে মাছখিনি ভাজি লৈছোঁ। এতিয়া এখন কেৰাহীত তেল দি গৰম হৈছে আৰু তাত মই ডালচেনি আৰু ইলাচি দিছোঁ। এতিয়া দিছোঁ শুকান জলকীয়া। এতিয়া তাত দিছোঁ মই পিঁয়াজ। পিঁয়াজখিনি মই অকণমান ভাজি ল'ম। এতিয়া মই দিছোঁ নহৰু। এইখিনি অলপ ভাজা হোৱাৰ পিছত ইয়াত মই দিছোঁ কাজু কেইটামান। তাৰপিছত মই দিছোঁ বিলাহী। এতিয়া মই দিছোঁ জিৰা আৰু ধনিয়াৰ পেষ্ট। এতিয়া ইয়াত মই দিছোঁ পোস্ত। এতিয়া দিছোঁ কিচমিচ আৰু আদা। এইখিনি ভালদৰে ভাজি লৈ মই মিক্সি এটাত খুন্দি ল'ম, পেষ্ট বনাই ল'ম। এতিয়া মই এটা বাতি লৈছোঁ, তাত জলকীয়া গুড়ি এচামুচ, কাশ্মীৰী জলকীয়া গুড়ি, হালধি, জিৰা, আৰু ধনিয়া গুড়ি এচামুচ দি পানী দি পেলাই গুলি ল'ম। এতিয়া এখন কেৰাহীত মই আধা চামুচমান ঘি দিছোঁ। আৰু তাত মই জিৰা দিছোঁ। এতিয়া মই গুলি লোৱা হালধি, জলকীয়া গুড়ি, ধনিয়া গুড়িখিনি দি দিছোঁ। আৰু তাত মই পেষ্ট কৰি লোৱা মছলাখিনি দি অলপ সময় ভাজিম। দিছোঁ নিমখ, অকণমান ৰেড চিলি চচ, অলপ পানী, ইয়াত দিছোঁ কচুৰি মেথি। ইয়াত মই মাছখিনি দি দিছোঁ। দি পেলাই 5 মিনিটমানৰ কাৰণে ভাল ধৰণেৰে উতলিবলৈ দিম। মাছৰ তৰকাৰী হৈ গৈছে। এতিয়া মই তাত অলপ ধনিয়া কাটি দিছোঁ। যদিহে ৰেচিপিটো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।